खुलुमबाय स्टुडिय'आव दं आं उदांस्रि मोसाहारि फैगौ 13 नभेम्बराव जानो गोनां 31 नं सिडली चिरां विधानसभा उफ्रा बिसायख'थिखौ नोजोर होनानै एनडिए एबा इउपिपिएल हान्जानि बिजाथि निर्मल कुमार ब्रह्मखौ देरहाहोनांगौनि थाखाय दिनै सालाकाथि ब्लक कमिटि इउपिपिएलनि सिङाव थानाय पुथियागाव गामिनि गेलेग्रा फोथाराव फोसावदिं हाबाफारि लादों। बे फोसावदिं हाबाफारियावनो बाहागो लायो बिथां निर्मल कुमार ब्रह्मजों लोगोसे एमएलए लरेन्स इस्लारि आरो इउपिपिएल बिजेपि एजिपिनि गोबां दैदेनगिरिफोरा। बे हाबाफारियावनो बाहागो लानानै एनडिनि बिजाथि निर्मल कुमार ब्रह्मआ खौरांगिरिनि सिगाङाव बिपिएफ दोलोखौ थांखिनानै माखासे बाथ्रा बुंथियो। बिथाङा बुंदोंदि बिपिएफ दोलोनि गासैबो एमएलएफोरा बिपिएफ दोलोखौ गारना खारजोब्बाय होननानै बाथ्रा बुंदों बिथां निर्मल कुमार ब्रह्मआ। बेनि अनगायैबो बिथाङा बुंबावदोंदि बिपिएफ दोलोखौ गारना सोरबा बिजेपि आरो सोरबा इउपिपिएल दोलोआव जगदान जादों। लोगोसे खोनानो मोननाय बायदिब्ला बिपिएफ दोलोआव हाग्रामा महिलारिजों रावबो गैला होननानै गोख्रों बाथ्रा बुंदों बिथां निर्मल कुमार ब्रह्मआ। बेनि अनगायैबो बिथां निर्मल कुमार ब्रह्मआ खौरांगिरिफोरनि सिगाङाव मा बाथ्रा बुंखो आबुङै मिथिना लानि फै। रायजोफोराथ' ভাল সঁহাৰি পাইছোঁ। বিভিন্ন জায়গাত যেহেতু চিৰাং চিলিও সমষ্টিত 5টা ব্লক কমিটি আছে। 5টা ব্লক কমিটিত মই ঘূৰি আজি ইয়াত চালাকাঠিত আজি আহিবলৈ পালোঁ। মই প্ৰত্যেক ব্লক কমিটিৰ অন্তৰ্গত সকলো ৰাইজৰ লগত এনেকুৱা সঁহাৰি পাইছোঁ মই। আৰু ইয়াতো মই যে দেখিছোঁ ৰাইজে ভালদৰে সহযোগিতা কৰাইছে। সেইকাৰণে মই ভাবোঁ আহি থকা যিটো বাই ইলেকশ্যনৰ যিটো দিন এই দিন 13 তাৰিখ দিনাখন সকলোৱে মোক সহায় আৰু সহযোগিতা আগবঢ়াই পেলাই বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই ভাবি লৈছোঁ। বিজেপিৰ এগৰাকী শক্তিশালী পাৰ্টি আছে 14 বছৰ ধৰি কেনেকৈ টক্কৰ হ'ব বুলি ভাবিছে? কোনে কৈছে শক্তিশালী বুলি? তেখেতেতো বেংক কৰ্মচাৰী আছিলে। তেওঁতো মই আগত নিখিল বড়ো ছাত্ৰ সন্থাতো কাম কৰি আহিছোঁ। তাৰপিছত মই বৰ্তমানলৈকে মই চিৰাং ডিষ্ট্ৰিক্ট কমিটি ইউপিপিএলৰ মই সভাপতি। তাৰ আগত চেণ্ট্ৰেল কমিটিৰ মই কেচিয়াৰ আছিলোঁ, প্ৰাক্তন এমচিএলএ। বৰ্তমান মই ৰাইজৰ লগতে আছোঁ। ৰাইজৰ লগত থাকি পেলাই ৰাইজৰ দুখ বেদনা চাই পেলাই মই কাম কৰি আছোঁ। গতিকে তেওঁতো আহিছে, তেখেতৰো অধিকাৰ আছে। তেওঁ যে ইলেকশ্যন খেলাৰ এটা সংবিধানত আছে, ডেমক্ৰেচি দেশ হিচাপে তেখেতেও খেলিব, কিন্তু জিকাৰ অংশ তেওঁ নাহিব তেখেত। কাৰণ এতিয়া দেখিবলৈ পাইছোঁ বিপিএফ দলৰ সকলো এমচিএলএবিলাক পলায়ন কৰিছে। কোনোবাই বিজেপিত হৈছে, কোনোবা আমাৰ দলৰ মানে যোগদান কৰিছে। এতিয়া মই জনাতো হাগ্ৰামাৰ লগত কোনো নাই বুলি মই শুনিবলৈ পাইছোঁ। বিগত এমপি ইলেকশ্যনত যিজন প্ৰাৰ্থী আছিলে প্ৰাক্তন ডেপুটি চিফ কাম্পা বৰগয়াৰী, তেখেতেও এতিয়া প্ৰচাৰ অভিযানত ওলোৱা নাই। তেখেতে বোলে ক'তবা সেই নিজৰ কামত ব্যস্ত হৈ আছে। গতিকে ইয়াত মই ভাবোঁ ইয়াত মানে শক্তিশালী হিচাপে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। আৰু এটা কথাটো হৈছে সৰুলে এতিয়া ৰাইজে ধৰিবলৈ পাৰিছে যে তেওঁলোকক ভোট দি জয়যুক্ত কৰি পেলাই আমি কি পাম? আমি একো নাপাম। কাৰণ তেওঁলোকে কাউন্সিলৰ লগতো নাই, কাউন্সিলতো চৰকাৰ নাই, ৰাজ্য চৰকাৰৰ লগতো তেওঁলোকৰ নাই, আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতো তেওঁলোকৰ কোনো প্ৰতিনিধি নাই। কিন্তু আমাৰতো কাউন্সিলত বিজেপি আৰু ইউপিপিএল ৰমৰমাকৈ ভালকৈ চৰকাৰ চলাই আছে। বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ চলি আছে। বিভিন্ন আঁচনি আমাৰ ভোটাৰ ৰাইজক প্ৰদান কৰি আছে। আপোনালোকে শুনিছে বডোফা উপেন্দ্ৰ নাথৰ যি নামত যি আঁচনি দিছে বডোফা সুপাৰ 50, এই সুপাৰ 50ৰ জৰিয়তে অলপ আগতে আমাৰ বৰ্তমান তেখেতে কৈছে যে আগৰ তেওঁলোকৰ যেটো মানে নীতি এই নীতিটো হৈছিল বলে মানে তেওঁলোকে মানে 5 লাখৰ কাম কৰিলে
চেংচন যদি পায় তেওঁলোকে 50,000ৰ কাম কৰে আৰু বাকী 2.5 লাখ টকাটো তেওঁলোকে মানে হাতত লৈ পেলাই খোৱা বোৱাত মানে ব্যস্ত কৰে। কিন্তু আমাৰ বৰ্তমান UPPLৰ সভাপতি তথা PTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে এতিয়া দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ডাঙৰ মানুহ কৰিব পাৰে, কেনেকৈ IPS অফিচাৰ, কেনেকৈ IAS অফিচাৰ কৰিব পাৰে, কেনেকৈ ACS অফিচাৰ কৰিব পাৰে, কেনেকৈ ইঞ্জিনিয়াৰ কৰিব পাৰে, সেইটো ক্ষেত্ৰত তেখেতে বেছি জোৰ দিছে। তাৰমানে মানৱ সম্পদ গঢ়িবৰ কাৰণে তেখেতে কাম কৰি আছে। গতিকে এইবিলাক এতিয়া সকলো ৰাইজে বুজিব পাৰিছে আগৰ চৰকাৰৰ নীতি আৰু বৰ্তমান নীতি আকাশ পাতাল। গতিকে তেওঁলোকে কৈছে আমি এতিয়া BPFৰ লগত নাই, আমি এতিয়া যিজন চৰকাৰৰ মুৰব্বী আমাৰ ৰাইজৰ হকে, ছাত্ৰ ছাত্ৰীৰ হকে, দুখীয়া ৰাইজৰ হকে কাম কৰিব, তেওঁলোকৰ লগতে আমি থাকিম বুলি কৈ আছে। গতিকে অহা 13 তাৰিখত যিটো ভোট হ'বলৈ গৈ আছে, নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত সৰহসংখ্যক ভোটদাতাসকলে আমাৰ UPPLৰ প্ৰাৰ্থী তথা আমাৰ মানে NDAৰ প্ৰাৰ্থী মোকে মানে ভোটদান দিম বুলি সকলোৱে মানে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। প্ৰতিশ্ৰুতি এইটোৱেই দিছোঁ, এতিয়া চিৰাং-চিডলি সমষ্টিত বহুত কৰিবলগীয়া কাম আছে, যেনেকৈ কানেক্টিভিটিৰ কথা। তাতে এটা লাংখাৰ নদী বুলি আছে, পাটাবাৰী বুলি এটা জাগা আছে, ডাঙৰকৈ এৰিয়া, তাৰ পৰা আমটেকালৈকে যোৱা এটা ৰাস্তা আছে, কিন্তু দলং নাই। লাংখাৰ নদীত দলং বনাব লাগে। তাৰপিছত এইপিনে নাঙল ভাঙা বুলি আপোনালোকে শুনিছে বোধহয়, য'ত মানে একদম মেক্সিমাম 95% মুছলিম এৰিয়া, তাতে তাৰ পৰা এতিয়া আমগুৰিলৈকে আহিবৰ বাবে তেনেকুৱা দলং নাই। এতিয়া এই দলংটো নিৰ্মাণ হ'ব লাগিব, কানামাখাৰ নদীত দলং হ'ব লাগিব। তাৰপিছত আমাৰ ইয়াতে চালাকাটিলৈকে আহিব লগা চাম্পা নদীতো এটা দলং হ'ব লাগে। এইবিলাক প্ৰায়ৰিটি হিচাপে মই কাম কৰিম বুলি প্ৰতিশ্ৰুতি মই দিছোঁ। তাৰ বাদেও বিভিন্ন জাগাত বিভিন্ন সমস্যা আছে, বিভিন্ন জাগাৰ বিভিন্ন সমস্যাটো মই স্থানীয় লোকসকলৰ লগত আলোচনা বিলোচনা কৰি তেওঁলোকৰ পৰামৰ্শ লৈ পেলাই কাম কৰি যাম বুলি মই সংকল্পবদ্ধ হৈছোঁ। যিহেতু আগত UPPLৰ কেণ্ডিডেট আছিলে, MLA, বিধায়ক, তেওঁ এতিয়া MP হৈ গ'ল। তেখেতে এইবোৰ কাম কৰা নাছিলে না, তেখেতেও বহুত কাম কৰিছে, তেখেতেও কৰিবলগীয়া, তেখেতৰ টাইমতো বহুত কৰিবলগীয়া আছিলে, তেখেতে কৰিবলগীয়া কামখিনি কৰি গৈছে। কিন্তু এতিয়া আদৰত থাকিছে যে সময়টো নাটনি হৈ গ'ল, তেওঁ হঠাতে MP হৈ পেলাই তাতে কাম কৰিব লগা হ'ল। আদৰা কামটো মই কৰিম বুলি মই একদম সাজু কৰি থৈছোঁ। ঠিক আছে।